Hello. Hello. এই ফোনে মোৰ কলিজা খাই দিলে। হেল্ল' শুনা কম শুনা পায়। কৃষ্ণ কওকচোন। নাই চাও নাই পিঠা একোৱে শুনা নাই। কাইলৈ মই গহপুৰ চেণ্টাৰ গৈ পেলাই মই দোকানত ফোন ভাল কৰি লওঁ। বিৰাট অশান্তি হৈছে মোৰ, সাংঘাতিক অশান্তি হৈছে ফোনৰ কাৰণে। ডিছপ্লে গ'ল কাটিলে বাৰু সেইটো লগত একোৱে নাই মনত বহ এই ফুকন বহা ফুকন নবহিলে ন আপুনি বহক, আপোনাক সুধিব লাগিব। চাহ তাহ একাপ কিবা ব্যৱস্থা কৰা ন তই উঠছোন, এই চাহ তাহকণ ব্যৱস্থা কৰ। তই উঠছোন উঠ নাই নাই কি ক'লে আকৌ কওক। ইয়াতো কেতিয়া আহিলে মই অকণমান চাহ এখন তামোল। আজি ফুকন কিমান দিন আহিছা তুমি? একাপ চাহো নাই পোৱা মই আজি। হয়নে? এখন তামোল নাই, শুশ্ৰূষা কৰা মানুহ নাই। ব্যৱস্থাখিনি আপুনি কৰি থ'ব লাগে। কোনে কৰিব? আপুনি কিমান টকা দিওঁ জানা? এই ফুকন শুনিছ? ফুকন সামৰচোন। হেল্ল' এই ৰ'ব, এইবোৰে মোৰ অশান্তি। ইণ্টাৰভিউ দি আছে বুলি কওক। হেল্ল' কওক যে ইণ্টাৰভিউ লৈ আছে মোৰ। নাই শুনা হৈছ দেখিছা ন? মই কালি পুৱাৰ পৰা কৈছোঁ মোবাইল বেয়া। আপোনাৰ ফোনো বহুত আহে নহয় আজিকালি, বহুত ফোন আহে নহয়। দিনটোত কিমান আহে বাৰু? বাহ হিচাপ নাই ন? এই বাবা, মই য'ত আলহী খাবলৈ যাওঁ তাত যাবা, গম পাবা। কিয় আহে জানানে? কিয় আহে বাৰু? কিয় আহে মই নিজেই নাজানো। আপোনাৰ ভাল পাই কাৰণে আহে। এইটোৱে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহেতো আপোনালৈ ফোন। কৃষ্ণ য'ৰ পৰা কৰে ন, কৈ পেলাই খা খবৰ লয় ন সকলোৱে ধুনীয়াকৈ খবৰ লয়। এই বদমাছবোৰ ফোন মাৰে নাই আজিকালি আপোনাক জোকাবলৈ মাৰে যে? নক'ব, নাম কৈছোঁ। ৰাজাৰ লগত যোৱাৰ কাৰণে বহুত শত্ৰু হৈছে মোৰ। তেতিয়াই শত্ৰু বাঢ়ি গ'ল আপোনাৰ। বুজিলে? কেলৈ বেয়া পাব লাগে? ইমান ধুনীয়াকৈ আপোনাক খুৱাইছে মেলিছে, ইমান ধুনীয়া আপুনি ঘূৰিছে ফুৰিছে সাঁতুৰিছে, কিমান মজা লাগিছে হয় নাই? সাগৰত সাঁতুৰিলা সাগৰ সাঁতোৰা নিচিনা লাগিছে না? আৰে সাগৰ আৰু সুৰংগৰ নিচিনা ওলাই যায় আহিছিলে কেনেকুৱা লাগিল? কেনেকুৱা আছিলে সুৰংগ? মানে শুনক, শুনি আছোঁ। লাংপাত ভয় পলোৱা পুৰুষে তাত সোমাব নোৱাৰে। কিন্তু আকৌ লাষ্টত আপোনাৰ দেখিলোঁ সেই কোনো সাঁতুৰিবলৈ ৰাজাই লগ ধৰিলে আপুনি নগ'লে, কিন্তু সাঁতুৰিবলৈ অলপ আগলৈ লগ ধৰি থাকোঁতে নাওখনৰ যিটো ঢৌ আহে হয়নে, কম নামিছোঁ, এই চাকাত ঘূৰিছোঁতো। কেনেকৈ ঘূৰিছে আকৌ দেখাই দিয়কচোন। মনলৈ আহি থাকে না? মনলৈ আহি থাকে। কেনেকুৱা আছিলে? ঢৌ মাৰিলে ফুকন যেতিয়া ঢৌ মাৰিব গৈছা নে কেতিয়াবা? নাই দেখা নাই মই। তামাম হৈছে কিন্তু আপুনি লাগে আৰু যি হ'লেও ৰাজাৰ কাৰণে ৰাজাই কিন্তু আপোনাৰ মন ৰাজা কাৰ পৰা ইহঁত আপোনাৰ হ'লেও ৰাজাই দেখুওৱা লাগে নি দেখুৱালে নি আপোনাক? নাইবাতো আপুনি বহুত দাম কৰিছে, বহুত দাম খৰচ কৰিছে মোৰ লগত। আপুনি নিজে যাব বহুত ভাইৰেল আহে, বহুত সাংবাদিক আহে, কিন্তু আজিও মোক কোনো নিব পৰা নাই। ঘপকে নকওঁ, ছাছপেক্টটো ধেমালি শব্দ নহয়, মই জানো। এই ফুকন হয় এবাৰ কৈ দিয়ক ৰাইজৰ কাৰণে কৈ দিয়ক। কিয় কমি আছে মানে মোৰ ছাবস্ক্ৰাইবাৰ। কিয় ছাছপেক্ট ধেমালি শব্দ নহয়। আপোনালোকৰ ষ্টেচনত ঠাই দিয়ক। পলাশ ফুকন যি পণ্ডিতত আহিছে, যাতে তেওঁলোকৰ আপোনালোকৰ ষ্টেচনত চেনেলটো আপোনালোকে আগবঢ়াই নিয়ক। গোবিন্দ হাজৰিকাৰ ধৰ্ম হ'ব। ছাছপেক্ট কৰি দিয়ক। ছাবস্ক্ৰাইব কৰি দিয়ক। ছাবস্ক্ৰাইব কৰি দিয়ক। পলাশ ফুকন বিভাগ চেনেল অল অসমত পলাশ ফুকনক
ছাছপেক্ট কৰক আকৌ কওক এবাৰ ছাছপেক্ট কৰক বুলি আকৌ কওক ছাছপেক্ট কৰক হ'লেও আপুনি ভাল জেগাত নাইতো সেইটো আমি ছাপৰ্ট নকৰোঁ আকৌ সেইটো আপুনি কিয় অসমৰ জনপ্ৰিয় এজন ব্যক্তি গম পায় য'তে ত'তে থাকিলে নহ'ব নহয় নহ'ব নহয় বেয়া হয় না